নমস্কাৰ বন্ধু বান্ধৱীসকল, মই লিপিকাই আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত মই নাচি বা বেলেগ ভিডিঅ' আপোনালোকক দিব নোৱাৰিম। কাৰণটো কি, মই সেইটো কাৰণেই মই আপোনালোকক জনাবলৈ আহিছোঁ। কাৰণ আপোনালোকো মোৰ এটা পৰিয়াল, সৰু পৰিয়াল, আপোনালোকেও জানিব লাগে মোৰ কি হৈছে কি নহৈছে, নহয় জানো। সেইটো কাৰণে ভাবিলোঁ কোনোৱে মোক মেছেজ কৰিছে ফেচবুকত, ইনষ্টাগ্ৰামত বা আপোনাৰ ভিডিঅ' অহা নাই ইমান দিন, কি হ'ল বুলি। সেইকাৰণে ভাবিলোঁ আপোনালোকক জনোৱাটো মোৰ উচিত হ'ব। মোৰ বহাগৰ 2 তাৰিখ, এপ্ৰিলৰ 16 তাৰিখে এক্সিডেণ্ট এটা হ'ল। বাইকৰ পৰা মই পৰি গ'লোঁ। ফলত এই মাথাৰ ইয়াত মানে মোৰ 10টা চিলনি পৰিলে আৰু পাছফালে ইয়াত পিঠিত গোটেই দুখ পালোঁ, কঁকালত দুখ পালোঁ, ঠেকেচনি খোৱা সেইবিলাক বিষ আছেই। এতিয়া সুস্থ হৈ উঠা নাই। মই আজি চিলনি কাটি আহিলোঁগৈ, উঠিব মেলিব পাৰিছোঁ আৰু ভাবিলোঁ সেইটো কাৰণে মই আপোনালোকক জনাওঁ। আৰু আগৰ কেইদিনত জনাব পৰা অৱস্থাত নায়েই বাৰু মই, আৰু বাকী ঘৰৰ মানুহবিলাকো ইমান ব্যস্ত হৈ পৰিছে, আলহী আহিছে, খবৰ লোৱা, কিবা কৰা, আৰু বিহুৰ দিনত তেনেকুৱা এটা হৈছে, কাৰণো মন ভালে থাকিব। সেইটো কাৰণে ভিডিঅ'সমূহ আপোনালোকলৈ দিব নোৱাৰিলোঁ। মই মেডিকেলত থকা দুখনমান ফটো আছে, তাৰে ফটো দুখনমান আপোনালোকক দেখুৱাম বাৰু। আৰু মা ভাইটি আহি আছে হেনো আজি, আহি আছে গৈ আছে। আৰু পাৰোঁ যদি মোলৈ হেনো কিবা কিবি বনায়ো আনিছে, যদি পাৰোঁ আপোনালোকক দেখুৱাম অকণমান। বিশেষ একো নাই ভিডিঅ'টো, বলক মই মেডিকেলত থকা ফটোকেইখন চাওঁ। এয়া মেডিকেলৰ প্ৰথম দিনা, এক্সিডেণ্টৰ প্ৰথম দিনা শুই থকাৰ অৱস্থাত, আৰু ছেকেণ্ড দিনা এয়া অকণমান বহুৱাইছে, অৱস্থা বেয়া হৈ গৈছিলে মোৰ। আৰু এতিয়া পাই গ'লহি মায়ে লৈ আহিছে মুৰ্গীৰ জোল, আৰু এইফালে ভাত 3 দিনমানলৈ খাব পৰাকৈ আনিছে আৰু বনাই জহা চাউল। এয়া মা, এয়া মোৰ পণ্ডিত শুই আছে। জীয়েকলে মৰমতে বনাই মেলি আনিছে আৰু তাকে খাই বৈ সোনকালে ভাল হয়। ভাত পানী খাই বৈ হ'ল। এতিয়া চলিছে পিলৰ পৰ্ব, পিল খাই আছোঁ। আৰু পাছফালে কাপোৰ এখন মেলি থোৱা দেখিছে চাগে, অৰ্ণৱে গোটেই পানী পেলাই দিলে, সেইটো কাৰণে ভিতৰতে মেলি ৰাখি থৈছোঁ। তুমি খোৱালে তুমি খোৱা এনেকে কি ক'বা? তুমি খানাটো আজি কিহে খালা? এনেই কি মাংস? ব্ৰইলাৰ মাংস আমি নাখাওঁ পাই, বেয়া পাওঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে